জাপি দিয়া হৈছে 100 টকাৰ বিল এতিয়া 500 টকাকৈ সেইটো ডকাইতি বুলি কোৱা হয় নে নহয় সেই ফোন নম্বৰটোত কল কৰি যদি আপুনি আপোনাৰ ব্যক্তিগত কিবা কিবি ডাটা দি দিয়ে তেনেহ'লে আপোনাৰ একাউণ্ট খালী হৈ যাব আপোনালোকৰ ঘৰত ঠিক এনেকুৱা মিটাৰ লাগিলে নে মানে স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰটো কিয় লাগে এই স্মাৰ্ট মিটাৰৰ মই ইতিহাস ক'ম আৰু এই স্মাৰ্ট মিটাৰটো বহুত খেলি মেলি আছে মানে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰটো কেনেকৈ লাগিছে দেখিছে এইটো স্মাৰ্ট মিটাৰত আপুনি কেনেকৈ বিল দিব লাগিব কেনেকৈ স্মাৰ্ট মিটাৰ হ'ল এই স্মাৰ্ট মিটাৰৰ মই ইতিহাসটো ক'ম এই মিটাৰটো এতিয়া আহিছে ইয়াৰ আগত কি মিটাৰ আছিল আৰু স্মাৰ্ট মিটাৰটো বহুত বদনাম আছে বৰ্তমান সময়ত এই বদনামখিনিনো কি আৰু এই কথাখিনি যদি আপোনালোকে নাজানে পিছলৈ কিন্তু আপোনালোকৰ অসুবিধা হ'ব গতিকে দেৰি নকৰোঁ মোৰ হেড অফিচত যাওঁ তাতে আপোনালোকক গোটেই কথাখিনি বুজাই ক'ম এই স্মাৰ্ট মিটাৰটোৱে কি খেলি মেলি কৰিব পাৰে আমি গম নাপালে কথাবোৰ ঠিক আছে দিয়ক এতিয়া মই মোৰ হেড অফিচত আহিলোঁ যিটো আপোনালোকক কৈ থাকোঁ যে ধেমালিতে হেড অফিচ এই হেড অফিচত আহিলোঁ বিছনাখনত বহি লৈছোঁ এতিয়া আপোনালোকক ক'ম এই কথাটো কি স্মাৰ্ট মিটাৰ প্ৰত্যেকৰ ঘৰতে আচলতে এতিয়া লগাই দিছে আমাৰ ঘৰতো লগালে আৰু বহুতৰ ঘৰত আগতে অসমত বহুত হৈ গ'ল আচলতে স্মাৰ্ট মিটাৰ আৰু এতিয়া এই স্মাৰ্ট মিটাৰটো কেনেকৈ আহিল প্ৰথমতে কি এটা মিটাৰ আছিলে গম পায়নে সেইটো মিটাৰত আপোনাৰ হেৰি আছিলে এইটো এটা চকা নিচিনা আছিলে মই কাষত লগাই দিছোঁ এইফালে এই চকা নিচিনা আছিলে এই মিটাৰটো আছিল আৰু এই চকাটো ঘূৰে আৰু চকাটো ঘূৰি যিটো ইউনিট উঠে সেইটো আমি বিল পে' কৰিবলগীয়া হয় আচলতে আৰু এই মিটাৰটোৰ পিছত সেই মিটাৰটোৰ পিছত আৰু এটা মিটাৰ আহিল ডিজিটেল মিটাৰ এই ডিজিটেল মিটাৰটো হৈছে কি আপোনাৰ ব্লিংক কৰি থাকে লাইটকেইটা ব্লিংক কৰি থাকে আৰু তাত এখন চাৰ্কিট থাকে চাৰ্কিটখনেদি মানে তাৰ হিচাপ নিকাচটো হয় সহজ ভাষাত ক'বলৈ গ'লে আৰু তেনেধৰণে সেই ওপৰত ইউনিটটো ওলাই থাকে ব্লিংক কৰি সম্পূৰ্ণ ডিজিটেল হৈ পৰিলে কিন্তু এতিয়া হৈছে কি আমাৰ মানুহবোৰে আমি ইলেক্ট্ৰিচিটি বৰ্ডক ঠগো কেনেধৰণে এই আগত যিটো যে চকা আছিলে চকা থকা মিটাৰটো এই মিটাৰটোত হয় কি এই চকাটো যদি বন্ধ কৰি দিয়া হয় মিটাৰ বিলটো নুঠে বহুতে কৰে কি এই চকাটো বন্ধ কৰিবলৈ বিভিন্ন পদ্ধতি অৱলম্বন কৰে আৰু অৱশেষত গৈ ACBয়ে এইটো মানে লোকচানত ভৰে আমি প্ৰায় শুনি থাকোঁ যে ACB ইমান কোটি টকা ধাৰ আছে আমুক আছে তামুক আছে লোকচানত ভৰিছে এইটো গ'ল তাৰপৰা ডিজিটেল মিটাৰ আহিলে সেইটোতো খেলি মেলি যথেষ্ট আছে জনাবোৰে গম পায় তাৰপিছত এতিয়া অৱশেষত দিছে স্মাৰ্ট মিটাৰ যিটো স্মাৰ্ট মিটাৰ মই এতিয়া আপোনালোকক দেখালোঁ এই স্মাৰ্ট মিটাৰটোৰ কাম কি হ'ব মই প্ৰথমতে আপোনালোকক কৈ দিছোঁ এই স্মাৰ্ট মিটাৰটোৰ কাম হ'ব আপোনাৰ প্ৰথমতেই হ'ব ইয়াৰ যিটো বিল আমি যে এতিয়া যিবোৰ বিল ধৰক দি আছিলোঁ আমি প্ৰথমতে কাৰেণ্টটো জ্বলাওঁ কিমান ইউনিট আমি জ্বলালোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি এখন বিল আহে আমালৈ আৰু সেই বিলখন আমি পে' কৰোঁ এমাহটোৰ মূৰত যিখন বিল এতিয়া আৰু বিল নাহে স্মাৰ্ট মিটাৰ যেতিয়া হৈ গ'ল স্মাৰ্ট মিটাৰ হৈ যাওঁতে হ'ব কি আপোনালোকে সহজে বুজি পাবৰ কাৰণে ধৰক যিটো মোবাইল আপুনি ব্যৱহাৰ কৰে সেই মোবাইলটোত হৈছে কি প্ৰিপেড এণ্ড পষ্টপেড থাকে বেছিভাগে আমি এতিয়া প্ৰিপেড কৰোঁ মানে আমি ৰিচাৰ্জটো আগত কৰোঁ তাৰপিছতে আমি মাহটোৰ ফেচিলিটিটো লওঁ তেতিয়া ফোন চোন কৰিব পাৰোঁ ডাটা ইউজ কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এতিয়া এইটো তেনেকুৱা প্ৰিপেড হৈ গৈছে আমাৰ যিটো ইলেক্ট্ৰিচিটি বৰ্ডে মানে APDCLে যিটো এতিয়া মিটাৰ বহাই দিছে এইটো প্ৰিপেড আমি আগত পইচা ভৰাব লাগিব আৰু তেতিয়াহে আমাৰ কাৰেণ্ট মানে পাম আমি ঘৰত লাইট জ্বলিব আৰু আগত কিন্তু সেইটো নাছিল আমি পোষ্টপেড আছিল আগত পোষ্টপেড হৈছে কি আমি আগত কাৰেণ্টটো জ্বলাওঁ পিছত বিলটো দিওঁ কিন্তু এতিয়া নহয় বিল আগত দিব লাগিব কাৰেণ্ট পিছত পাব আপুনি আৰু গম পাইছেনে আৰু এই মিটাৰটোত এটা লাইক এ চিম বুলি আপুনি ধৰক এনেকুৱাকৈ সেইটো বনাইছে এনেকুৱা এটা প্ৰযুক্তিবিদ্যা লগাই দিছে যে আমি যিমান টকাৰ বিল ভৰাম যিমান টকা পইচা ভৰাই থ'ম সিমান সময়লৈকে আমাৰ কাৰেণ্টটো থাকিব আৰু সেই টকাটো যেতিয়া মাইনাছ হৈ গুচি যাব শেষ হৈ গুচি যাব তেতিয়া কিন্তু হ'ব কি আমাৰ কাৰেণ্টটো কাট খাই গুচি যাব এইটোৱে আচলতে প্ৰচেছ স্মাৰ্ট মিটাৰ এইটো এতিয়া আৰু বিল দিবলৈ আপোনাৰ ঘৰলৈ মানুহ নাহে এতিয়া বিল আপুনি আগতেই অনলাইন যোগেদি দিব লাগিব অনলাইনত তেওঁলোকক পে' কৰিব লাগিব আৰু আপোনাক তেতিয়া বিলটো দিব এতিয়া আপোনালোকৰ হয়তো হৈছে কি যে পইচাটো যদি শেষ হৈ যায় শেষ হৈ যোৱাৰ লগে লগে বিলটো কি কাৰেণ্টটো কেনেকৈ কাটিব এনেকুৱা এটা চিপ তাত লগোৱা থাকিব যিটো কণ্ট্ৰল মানে APDCLত থাকিব সেইটো অট'মেটিকেলি যেতিয়া পইচা শেষ হৈ যাব সেই এটা ছুইচ থাকিব সেই বস্তুটো তাত কাট খাই যাব তেওঁবিলাকে কাটি দিব বুলি ধৰি লওক তেওঁলোকে কাট খাই যাব পইচাও শেষ হ'ব আৰু আমাৰ বিদ্যুৎ যোগানটো কাট খাই যাব সেই মিটাৰটোতে থাকে আৰু
যেতিয়া আমি আকৌ পইচা ভৰাই দিম সেই মিটাৰটো অন হৈ যাব, অৰ্থাৎ সেই চুইচটো অন হৈ যাব, আকৌ আমাৰ সেই পইচা কথাটো আৰম্ভ হ'ব। আৰু এইটো কেনেকৈ চাই থাকিব, মাই বিজুলী বুলি এটা এপ আছে, আপুনি মোবাইলৰ এণ্ড্ৰইড ফোনত গৈ যদি প্লে ষ্ট'ৰেদি যায় তাত পাই যাব মাই বিজুলী এপ বুলি। আপুনি সেইটো ৰেজিষ্টাৰ কৰিব লাগিব, আপোনাৰ কাষ্টমাৰ যিটো কনজিউমাৰ নাম্বাৰ আছে সেইটো দি সেইখিনি ফিল আপ কৰি ল'লে আপুনি তাত আপোনাৰ দেখাই দিব। আপুনি তাৰ পৰা ৰিচাৰ্জো কৰিব পাৰে, কিমান টকা কৰিম, 1000 কৰে, 500 কৰে, 100 টকা কৰে কৰিব পাৰে। আৰু তাত আপোনাৰ বিলটো দেখাই থাকিব যে কিমান কমিব আৰু কিমান বাঢ়িছে, প্ৰতিদিনে আপুনি কিমান বিদ্যুৎ মানে ব্যৱহাৰ কৰিছে আৰু কোনদিনাখন কমকৈ কৰিছে, কোনদিনাখন বেছিকৈ কৰিছে, এইখিনিও ওলাই থাকে। এতিয়া হ'ল এইটো কথা। কিন্তু আমাৰ অসমতে এনেকুৱা ধৰণৰ স্মাৰ্ট মিটাৰ বহু দিনৰ আগতে আৰম্ভ হ'ল, কিন্তু ঠায়ে ঠায়ে, গোটেই ঠাইত হোৱা নাছিল গোটেই অসমত। এতিয়া কিন্তু গাঁৱে ভূঞে স্মাৰ্ট মিটাৰটো হৈ গৈছে। কিন্তু বহু ৰাইজৰ অভিযোগ আছে যে স্মাৰ্ট মিটাৰৰ পৰা হয় কি বেছিকৈ বিল আহে। কোনোবাই যদি এনেকুৱা ঘটনাও ঘটিছে, মই বাইট কেইটামান লগাই দিম এতিয়া শুনিব। তেওঁলোকৰ ধৰক আগত যিটো মানে পোষ্টপেইড যিটো বিল যে আহিছিলে, মাহটো আমি কাৰেণ্ট জ্বলাওঁ, তাৰপিছত আমাৰ বিলটো আহে। তেখেতৰ মাহেকত জুৰিছিলে ধৰক 100 টকাৰে, নহয়নে, 100 টকাৰে জুৰিছিলে। কিন্তু এই মিটাৰটো লগোৱাৰ পিছৰ পৰা তেখেতক মাহটোত লাগে 200 টকা। তেনেহ'লে বেছিকৈ বিল ভৰাৰ দৰে লাগিছে, প্ৰত্যেকে অনুভৱ কৰিবতো, হয়নে? তেনেকুৱা ধৰণৰ হৈছে। আৰু এই মাই বিজুলী এপত আপোনাৰ বেলেঞ্চটো দেখাই থাকে। দুই এজনৰ আকৌ এনেকুৱা ধৰণৰো হৈছে বুলি শুনিছোঁ। তেওঁলোকে কৈছে যে তেখেতৰ যদি বেলেঞ্চ ধৰক 50 টকা আছিলে, অলপ পিছতে তেখেতৰ হৈছে কি 60 টকা, বাঢ়িহে গৈছে, কমিবহে লাগে চাবলৈ গ'লে। তাৰপিছত তেওঁ যেতিয়া 60 টকা হ'ল, তেওঁ যেতিয়া 100 টকা ভৰাই দিলে বেলেঞ্চ, তেতিয়া 60 টকাটো কাটি 40 টকা তেওঁৰ বেলেঞ্চ আছে। তেনেহ'লে এই এপ্লিকেশ্যনটোত হয়তো ক'ৰবাত এপিডিচিএলৰ ভুলো থাকিব পাৰে। এইবোৰ শুধৰণি কৰিব হ'ল, কাৰণ নহ'লে ৰাইজৰ অশান্তি হ'ব। ৰাইজৰ অশান্তি হ'লে কি হ'ব, ৰাইজ অসন্তুষ্ট হ'ব আৰু এপিডিচিএলৰ ওপৰত খং জাৰিব। কথাটো তেনেকুৱা ধৰণৰ। আৰু এটা ডাঙৰ এটা স্কেম আহি আছে, এইটো স্কেমৰ কথা আপোনালোকে গম পাই লওক। আপোনাৰ যেতিয়া কাৰেণ্ট কাটিব, আপোনাৰ যেতিয়া স্মাৰ্ট মিটাৰত বিলটো শেষ হৈ যাব, সোমোৱাই থোৱা পইচা কেইটকা শেষ হৈ যাব, তেতিয়া হয় কি, শেষ হোৱাৰ ঠিক আগে আগে এপিডিচিএলে আপোনালোকক মেছেজ দিব। কিন্তু এপিডিচিএলে সেইটো মেছেজ নিদিয়ে, সেইটো বেলেগ এটা মেছেজ হয়। কিন্তু হুবহু এপিডিচিএলে যেনেকৈ মেছেজ দিয়ে তেনেকুৱা এটা মেছেজ আহিব আৰু তাত ফোন নাম্বাৰ দিব আৰু সেই ফোনটোত কল কৰিবলৈ ক'ব, নহ'লে আপোনাৰ কাৰেণ্টটো কাটি দিয়া হ'ব, এনেধৰণে কয়। কিন্তু সেইটোত ভুল নাযাব সততে, কাৰণ আপোনালোকে এনকুৱাৰী কৰি ল'ব প্ৰকৃততে সেইটো এপিডিচিএলে দিয়া ফোন নাম্বাৰ হয় নে নহয়। আৰু সেই ফোন নাম্বাৰটোত কল কৰি যদি আপুনি আপোনাৰ ব্যক্তিগত কিবা কিবি ডাটা দি দিয়ে, তেনেহ'লে আপোনাৰ একাউণ্ট খালী হৈ যাব। এইটো এটা সঁচা কথা। গতিকে সাৱধান হ'ব, প্ৰতিটো মুহূৰ্তত সাৱধান হ'ব। নজনা কথাখিনি কোনোবা জনা মানুহক সুধি ল'ব। বিশেষকৈ এপিডিচিএলৰ অফিচত গৈ আপুনি সুধিব পাৰে, মানে এচিবি অফিচত গৈ আপুনি সুধিব পাৰে, নজনা কথাখিনি জানি ল'ব। কাৰণ বহুতৰে কাৰণে এইটো নতুন বস্তু হৈ পৰিছে। এতিয়া কথা হ'ল, এই যিসকল ব্যক্তিয়ে এই অসুবিধাবোৰত ভুগিছে, তাৰ মই ভিডিঅ' ক্লিপ কেইটামান লগাই দিছোঁ, আপোনালোকে চাই লওক। কৰাৰ পিছতো যেতিয়া আমাক জাপি দিয়া হৈছে 100 টকাৰ বিল এতিয়া 500 টকাকৈ, সেইটো ডকাইতি বুলি কোৱা হয় নে নহয়? মুখ্যমন্ত্ৰীগৰাকীক সুধিবলৈ বিচাৰিছোঁ, যেতিয়া এজন ব্যক্তিয়ে দিনটো হাজিৰা কৰি 200 টকা পাই আনি ৰাতি 3টা লাইট জ্বলাই এখন ফেনৰ তলত অকণ বতাহ লোৱাৰ ফলত 100 টকা আগতে বিল আহে, এতিয়া তাৰ বিনিময়ত 1000 টকা দিব লগা হৈছে। যিটো বিদ্যুৎ বিভাগ, সেই বিদ্যুৎ বিভাগটো বৰ্তমান বহিৰাগত বনিয়াৰ হাতত গতুৱাই দিয়া আমি দেখা পাইছোঁ। কাৰণ দেখা পাইছোঁ যদিও এটা কথা ক'বলগীয়া যে বিদ্যুৎ বিভাগৰ যিসমূহ ধাৰ 1400 কোটি টকাৰ হওক বা 1500 কোটি টকা হওক, সেই ধাৰসমূহ ক'ৰ পৰা উঠাব? সেই সাধাৰণ সচৰাচৰ মানুহবিলাকৰ মূৰত মাধ মাৰি দি পেলাই উঠাব লাগিব। এতিয়া যিটো স্মাৰ্ট যিটো মিটাৰ সংযোগ কৰিছে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে সেই যিমানসমূহ ধাৰ আছে, সেই ধাৰসমূহ পৰিশোধ কৰাৰ লক্ষ্য তেওঁলোকে লৈ পেলাইছে। এয়া এনেকুৱাবোৰ অসুবিধা আচলতে আহি আছে। এই অসুবিধাবোৰ কেনেকৈ দূৰ কৰিব পাৰি, যদি এনেকুৱা ধৰণৰ অসুবিধাবোৰ প্ৰত্যেকৰে আহি আছে বা বহুতৰ আহিছে, তেনেহ'লে এপিডিচিএলে এই ক্ষেত্ৰত কিন্তু কিবা এটা ব্যৱস্থা লোৱাটো খুব দৰকাৰ, নহ'লে জনসাধাৰণে এনেকৈ ভুগি থাকিলে অসুবিধা হ'ব। গতিকেহে জনাইছোঁ প্ৰতিজন দৰ্শকক, আৰু যিসকলে আগৰ পৰা এই স্মাৰ্ট মিটাৰ মানে ইউজ কৰি আছে তেওঁলোকেতো এই অসুবিধাখিনি পাইছে বা সুবিধাখিনি পাইছে। আৰু যিসকলে নতুনকৈ এপিডিচিএলৰ এই স্মাৰ্ট মিটাৰটো আপুনি ব্যৱহাৰ কৰিব বা কৰিছে, ঘৰত লগাই গৈছে, তেনেহ'লে আপোনালোকে মাই বিজুলী এপটো ইনষ্টল কৰি ল'ব মোবাইলত, প্লে ষ্ট'ৰেদি গৈ তাতে গোটেইখিনি কথা পাব। আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে এপিডিচিএলৰ অফিচত গৈ
হা কাষ্টমাৰ কেয়াৰত ফোন কৰি হ'লেও আপুনি কথাখিনি জানিব পাৰিব আৰু কিবা যদি অসুবিধা পায় আপুনি ডাইৰেক্ট অফিচত যাব আৰু গোটেই কথাখিনি পুংখানুপুংখভাৱে আপুনি জানি আহিব আৰু শিকি আহিব ঠিক আছে দিয়ক ভিডিঅ'টো ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম মই বাই বাই